MA DODL ফাৰ্ষ্ট ছেমিষ্টাৰ 102 পেপাৰখন অলপ অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম খণ্ডত কি আছে, মৌখিক সাহিত্য, চৰ্যাগীতি আৰু অসমীয়া সাহিত্যৰ যুগ বিভাজন। গোট একত আছে কি, মৌখিক সাহিত্য আৰু চৰ্যাগীতি। ইয়াত থকা চৰ্যাগীতি সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আৰু MA ছেকেণ্ড ছেমিষ্টাৰ পেপাৰতো আছে চৰ্যাগীতৰ সম্পৰ্কে। গতিকে ফাৰ্ষ্ট ছেমিষ্টাৰত যদি ভালকৈ পঢ়ি যায় তেন্তে ছেকেণ্ড ছেমিষ্টাৰত কোনো প্ৰব্লেম নহয়। মই বহুকেইখন কিতাপ পঢ়ি পেলাই এটা নোট প্ৰস্তুত কৰিছোঁ, সেই নোটটো আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো ৰখাই ল'ব আৰু আপোনালোকে নোট কৰি ল'ব, আৰু ভিডিঅ' কোৱালিটিটো আপোনালোকে বঢ়াই ল'ব, তেতিয়া ভাল দেখিব, স্পষ্ট দেখিব। মই এইটো নোটক পাৰফেক্ট বুলি ক'বলৈ যোৱা নাই, আপোনালোকে ইয়াতকৈ পাৰফেক্টলি প্ৰস্তুত কৰিব পাৰে, কিন্তু ইয়াত গোটেই কথাখিনি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰা হৈছে। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেন্তে ছাবস্ক্ৰাইব কৰক। থেংক ইউ ফৰ ৱাটছিং।